বন্ধুসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই দেখিছোঁ হাতত কাগজ কলম ডকুমেণ্টছ অলপমান লৈ আছোঁ। আৰু এইটো ভিডিঅ' সেইসকলে চাওক যিসকলে নতুনকৈ ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছে, সেইসকলৰ বাবে বনাইছোঁ। যিসকলে মাটিৰ সমস্যা, মাটি নাই বা ডকুমেণ্টছ নাই তেওঁলোকৰ নিজৰ, সেই সকলোলৈকে সেইসকলে আজি ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। যিসকল নতুনকৈ ভাবিছে কিবা এটা কৰিম বুলি আৰু ভাবিছে যদি ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি, গতিকে চাওক ভিডিঅ'টো কি ডকুমেণ্টছ লাগিব মই আজি সবিশেষ জনাম। যদি আপোনাৰ যদি ডকুমেণ্টছ নাই তেতিয়া আপুনি কি কৰিব, আপোনাৰ যদি মাটি নাই আপুনি ক'ত খুলিব, কি কৰিব, আপোনালোকৰ সকলো আজি মই এই ভিডিঅ'টো ধুনীয়াকৈ বুজাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাই যাওক, আপোনালোকক বুজাই আছোঁ অলপ। বন্ধুসকল কি ডকুমেণ্টছ লাগিব মই এইখনত ধুনীয়াকৈ লিখি থৈছোঁ, আৰু কি দিছিলোঁ মই আৰু কাৰ ডকুমেণ্টছ দিছিলোঁ আপোনালোকক সকলো ধুনীয়াকৈ দেখাই দিছোঁ বা আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে যদি ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ বিচাৰিছে তেতিয়া আপোনালোকক লাগিব এডোখৰ মাটি। আৰু আপোনালোকে যদি কোম্পানী ব্ৰইলাৰ ফাৰ্ম যদি খুলিম ভাবিছে তেতিয়াহ'লে যদি আপোনাৰ 80 ফুট হয় বা 85 মান হয় তেতিয়াহে দিব। মাটিডোখৰ ফুটটোৰ কথা কৈছোঁ, আৰু যিমান দীঘলকৈ আপোনাৰ কথা, আৰু বহলটো 24-27লৈকে আপোনালোকক দি দিব। আৰু এতিয়া কথাটো হ'ল যদি আপোনাৰ যদি নিজৰ মাটি নাই তেতিয়াহ'লে কেনেকৈ খুলিব। 100 ফুটৰ যদি আপোনালোকৰ মাটি নাই তেতিয়াহ'লে মই এটা আইডিয়া দিছোঁ, আপুনি কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপ হৈ লওক, বা আপোনাৰ বন্ধু কোনোবা যদি মাটি আছে, সেই মাটিৰ যদি এনেই পৰি আছে তাত আপোনালোকে ধুনীয়াকৈ নিশ্চিন্ত মনে খোলক, আৰু একো টেনশ্যন নাই। আৰু এতিয়া মই ক'ম ডকুমেণ্টছ কি লাগিব। আপোনালোকৰ ডকুমেণ্টছ লাগিব, প্ৰথম কথা কালাৰ লাগিব গোটেইবোৰ ভালকৈ, আৰু প্ৰথম লাগিব পান কাৰ্ড লাগিব, পান কাৰ্ডৰ কপি 2টা লাগিব, আধাৰ কাৰ্ডৰ 2টা কপি লাগিব, ভোটাৰ কাৰ্ড লাগিব। এইকেইটা বস্তু পূৰা কম্পালচৰি লাগিবই। তাৰপৰা লাগিব আপোনালোকক চেক পাত, আপোনাৰ পাছবুকৰ চেক পাত লাগিব, চেক পাত 3টা লাগিব, আৰু লাগিব লেণ্ড চাৰ্টিফিকেট লাগিব, খাজনাৰ ৰচিদ লাগিব, আৰু বেংক পাছবুকখনটো লগাটো চিয়'ৰ। লাইটৰ বিল লাগিব, আৰু লাইটৰ বিলৰ অনাৰজন লাগিব। তাৰপিছত লাগিব আপোনাক সেইকেইটা হ'লে হৈ যাব, আপোনালোকে ধুনীয়াকৈ খুলিব পাৰিব। এতিয়া আপোনালোকক কোনকেইটা ডকুমেণ্টছ কথা ক'লোঁ মই আকৌ এবাৰ ধুনীয়াকৈ কৈ দিছোঁ। লাগিব পান কাৰ্ড লাগিব, খাজনা ৰচিদ লাগিব, ভোটাৰ কাৰ্ড লাগিব, আধাৰ লাগিব, বেংক পাছবুক, লেণ্ড চাৰ্টিফিকেট, খাজনা ৰচিদ লাগিব, চেকবুক লাগিব, বিল যাৰ নামত বিল হয় সেইজনৰ অনাৰৰ আধাৰ কাৰ্ড বা পান কাৰ্ড কিবা এটা আপুনি দি দিলে হ'ব। তাৰপৰা লাগিব খুব কম্পালচৰি দলিল 2টা লাগিব। দলিল 2টা আপোনালোকে 100 টকীয়া দলিল 2টা আপোনালোকে কোৰ্টত পাই যাব। কাৰোবাক আনিবলৈ দি দিলে হ'ব, 20 টকা এটা খৰচ ল'ব, আৰু ওচৰৰ সংবাদ কেন্দ্ৰ আছে যদি দি দিব।